জুবিন গাৰ্গে পুনৰ জন্ম পালে ছিংগাপুৰৰ এটা পৰিয়ালত। ছিংগাপুৰৰ একেবাৰে এখন ভিতৰুৱা গাঁৱত আৰু একেবাৰে এটা দৰিদ্ৰ পৰিয়ালত জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ল, পুনৰ জন্ম পালে। আপোনালোকে গোটেই কথাখিনি গম পাব, কেনেকৈ ক'ত আপোনালোকে গম পাব। মই আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিম ভিডিঅ'টো শেষৰ ফালে। ভিডিঅ'টো খালি আপোনালোকে চাই থাকিব লাগিব। জুবিন গাৰ্গৰ পুনৰ জন্ম কি আচৰিত লগা নাই বাৰু, কিন্তু এয়াই সত্য, জুবিন গাৰ্গে পুনৰ জন্ম পালে। এই খবৰটো শুনি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব, আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো ইমান কণ মানে এইখিনিলৈকে চাই আপোনালোকে ভিডিঅ'টোত কিন্তু একো মন্তব্য নবঢ়াব। ভিডিঅ'টো সম্পূৰ্ণ চাইহে মন্তব্য আগবঢ়াব, যিহেতুকে জুবিন গাৰ্গৰ পুনৰ জন্ম এই কথাটো আপোনালোকে গম পাব লাগিব। আপোনালোকে ভিডিঅ' ক্লিপটো দেখিব পাব লাগিব, তেতিয়াহে কমেণ্ট কৰিব, নহ'লে কিন্তু কমেণ্ট নকৰিব। তো মই এতিয়া বৰ্তমান উপস্থিত আছোঁ খেতিত, যিহেতুকে আপোনালোকে গমেই পায় মই খেতি কৰোঁ। আপোনালোকক দেখুৱাই দিছোঁ এই ধানখিনি কেনেকুৱা হৈছে আপোনালোকে চাওকচোন। তো মজা হৈছে কিন্তু দেই, মোৰ দৃষ্টিভংগীৰে বা মই দেখি থকা ইয়াত মানে বস্তুটো বহুত মজা হৈছে। ধান দিছে নাই, কেনেকুৱা লাগন দিছে দেখিছে নাই। আৰু এইফালে চাওক ক'লা ক'লা ধান, ক'লা ক'লা ধানখিনি বাৰু ইমান ভাল হোৱা নাই, এইখিনি চাওক এইখিনি ক'লা ক'লা ধান হয়। আৰু এইফালে চাওক মানে দাবলৈ হ'বগৈ আৰু, কলপকা দিছে, এইটো কলপকা বুলি কয়। চাওক মজা। মই এতিয়া পথাৰলৈ আহি আছোঁ। অকল ধান খেতি কৰাই নহয় যেনিবা, মই বাম খেতি কৰোঁ। বিলাহী লগাই দি আছে, আপোনালোকক সেয়াও অলপ অলপ দেখুৱাই দিম দে। বিলাহীখিনি কেনেকুৱা হৈছে, খুঁটি লগাই আছোঁ। এইখিনি বিলাহী খুঁটি লগাই দি আছে, মানে দীঘলকৈ এক পাতি লগাই দি আছে, এইখিনি খুঁটি লগাই দি আছে। আৰু এইফালে ধানটো পৰি গ'ল, মানে যিমান ওখ হৈ যায় নহয়, ওখ হৈ গ'লে মানে ধানটো পৰি যায়। এইফালে ওখ হৈ গ'ল নিচিনা গোটেইখিনি পৰি গ'ল, চাই লওক। ওখ হ'লে মানে ধানটো পৰি যায়। লেট পেট কৰিলে সেইখিনি গোটেইখিনি পতান হৈ থাকিবগৈ আকৌ, চাওক পৰি গ'লে সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। মানে আমাৰ ইয়াত গম পাইছে না, ধানটো ইমান মজা হয় নহয়। ধানটো মানে ইয়াত সাৰ চাৰ কোনো দিব নালাগে দেই। যদি সাৰ দিয়ে নহয়, সাৰ দিলে কিন্তু ধান চান একোডাল নালাগে, পতান হৈ যায়, উৰি যায় তেনেকুৱা। আহি মই পাই গ'লোহি বাম খেতি। জপনাখন খুলি লওঁ, জপনাখন খুলি লৈছোঁ আৰু আপোনালোকক দেখাইছোঁ। এইটো দেখিছে নাই, এইটো হ'ল ৰঙা আলু বুলি কয় দেই। ৰঙা আলু, কিছুমানে মিঠা আলু বুলি কয়। এই মাঘৰ বিহুত যেন খাই যেন, এইটো মেজি বিহুৰ দিনাখন খাই যেন, ৰঙা মিঠা মিঠা যেন, সেইটো হয় বস্তুটো। ইয়াত লগাই দিয়া চাই লওক। আৰু এইফালে দাংবডি লগাইছিলোঁ, দাংবডি খতম হৈ গ'ল, বিক্ৰী কৰি খতম হৈ গ'ল। এয়া চাই লওক। আৰু এইফালেও ৰঙা আলু লগাই দি আছে, এয়া চাওক। দেখিছে নাই, এইটো সোনকালে লগোৱা নহয়, এইখিনি বৰ এডাল লাগিব হয়, একদম বৰ ডাঙৰ ডাঙৰ হ'ব ৰঙা আলু হয়। আৰু এইফালে তিতাকেৰেলা লগাই দি আছিলে। তিতাকেৰেলা হ'লেও খাব পৰা হৈ আছে, মানে খাই আছোঁ। এয়া চাওক, মই কৈছোঁ ন, তিতাকেৰেলা মই খাই ইমানে ভাল পাওঁ নহয়, আচলতে কি বুলি ক'ম আপোনালোকক, মানে তিতাকেৰেলা ইমান ভাল পাওঁ নহয় খাই। চাই লওক, দেখুৱাইছোঁ দেই, বেলেগ ভাল পাওঁ মই তিতাকেৰেলা খাই। এয়া খাবলৈ পোৱা হৈ আছে, মানে এইটোতে খাবলৈ পোৱা হৈছে। খালি বিকিবলৈ হ'লে মই সৰু সৰু নহয়, এটা বিকি নাযায় আৰু, মানে কাৰণ কেলৈ ফ্ৰেছ বস্তু লাগে না, তেনেকুৱা দেখা। চাই লওক, চাই লওক, চাই লওক। মানে এনেকৈয়ে নিজে মানে খেতিটো কৰি থাকোঁতো, মানে নিজে খেতি কৰা যোনটো চব্জি, সেই চব্জিটো খাই থাকোঁ। কিনিবলৈ ক'লে একোডাল নালাগে। মুঠাবত কিনিব লাগে আপোনাৰ এতিয়া পিঁয়াজ, তেল, দালি সেইবিলাক কিনিব লাগে। আলু ঘৰতে পাব, একদম টেনশ্যন নাই, চব। আৰু এইবিলাক এতিয়া বেঙেনা কৰিছিলোঁ, চাওক। এতিয়া বেঙেনা হ'লে ঘৰতে খাবলৈ হৈ থাকে, দেখিছে নাই, দেখিছেনে। আৰু চাওক বিলাহী, চাই লওক। মই এইটোৱে ক'ব বিচাৰিছোঁ, বিলাহী এইটো ছিজনত কোনেও এতিয়া আমাৰ এইটো অঞ্চলত কোনেও এতিয়ালৈকে বিলাহী খেতি পাতিব পৰা নাই। কোনেও মোৰ নিচিনাকৈ এনেকৈ ৰছী লগাব, খুঁটি লগাব পৰা নাই। মই ইমানখিনিয়ে ক'লোঁ। মই কিন্তু একদম পূৰা খাটাকৈ খেতিটো কৰোঁ। এতিয়া এইটো পূৰা দাম পাম হয়, এতিয়া আগতীয়া খাব নাই, মোৰ ছিজনত কোনো মালটো উলিয়াব নহয়। এতিয়া বেলেগৰ পৰাহে ছাপ্লাইটো আহি আছে, চাই লওক। এয়া ফুলিলে, এয়া লাগিবই, এয়া লাগিলেই, এয়া চাই দেখিছে নাই, এয়া লাগিলেই, দেখিলে, এয়া লাগিলেই হয়, চাই লওক তেনেকুৱা। আৰু এইফালে দেখিছে কুঁহিয়াৰটো একদম পূৰা একদম মজা আৰু, নিজৰ ঘৰৰ কুঁহিয়াৰ, নিজৰ ঘৰ কাটি খাই দিলেই হৈ যায়, খাওঁ লাগিলে। চাই লওক। আৰু এইফালে লগাই দি আছে। এয়াও খুঁটি পুতিবলৈ হ'বগৈ আৰু, এয়াও খুঁটি পুতিব হ'বগৈ, চাই লওক, দেখাই দিছোঁ। এনেকৈয়ে আৰু মানে বাম খেতি কৰি থাকোঁ, মজাকৈ বাম খেতি।
এনেকৈ হৈ যায়, পইচাটো ইয়াৰ পৰা ওলাই থাকে, এনেকৈ ঘৰ চলি থাকোঁ আৰু দেখাম যে এইফালে বৰ দীঘলকৈ এক পাতি লগাই দি আছে। এই পাতিটো পূৰা একদম পূৰা ফুল ফুলি আছে, পূৰা লাগিব আমাক লাভ বিলাহী। চাই লওক এইফালে, চাই লওক কিমান দীঘল দেখিছোঁ, এই চাই লওক তই ওপৰ মুধলৈকে একদম দেখিছে না। আৰু এইফালে তামোল পুলি লগাই দিয়া আছে, তামোলে পাতিছোঁ, মানে বাৰীটো মেইন না। চাই লওক তামোল পুলি, চাই লওক দেখাইছে। তো এতিয়া মই মেইন কথালৈ যাওঁ। আচলতে আপোনালোকক মই দেখুৱাই দিলোঁ খেতিটো, এতিয়া মই মেইন কথালৈ যাবলৈ বিচাৰিছোঁ দেই। মই আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙতে ক'লোঁ যেন জুবিন গাৰ্গৰ পুনৰ জন্ম। জুবিন গাৰ্গে পুনৰ জন্ম পাব পাৰে, এইটো কোনো ডাঙৰ কথা নহয়। জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব পাৰে, এইটো নহয় বুলি নকওঁ। কিন্তু এতিয়া যোনটো নিউজ ওলাই আছে, কিন্তু এই নিউজটোহে কিমান সত্য কিমান অসত্য মই কিন্তু ক'ব নোৱাৰোঁ দেই। মানে এটা খবৰ এটা ওলাই আছে বোলে জুবিন গাৰ্গে পুনৰ জন্ম পালে ছিংগাপুৰৰ এখন ভিতৰুৱা গাঁৱত এটা অতিকৈ দৰিদ্ৰ পৰিয়ালত বোলে। কিন্তু এই কথাটো কিমান সঁচা কিমান মিছা মই কিন্তু নাজানো। যদি আপোনালোকে এই খবৰটো যদি আপোনালোকে যদি শুনিছে ক'ৰবাত, আপোনালোকে ক'বচোন। আচলতে এনেকুৱা ধৰণৰ দেই, জুবিন গাৰ্গে জন্ম পাব পাৰে, জুবিন গাৰ্গ বুলি নহয়, আচলতে মানুহৰ যোনটো আত্মা, ঠিক আছে, আত্মাৰ কোনো মৰণ নাই বুলি কৈছে, আত্মাৰ কোনো মৃত্যু নহয়, আত্মাভাগে থাকিব, আত্মাই মুঠৰ শৰীৰহে সলায়। কিন্তু যোনটো মানে ছ'চিয়েল মিডিয়াত যোনটো ভিডিঅ' ভাইৰেল হৈ আছে, এইটো কিমান সত্য কিমান অসত্য কিন্তু নাজানো। কিন্তু আৰু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যোনসকলে ভিডিঅ' প্ৰস্তুত কৰে, যোনসকলে ভিডিঅ' বনায়, আপোনালোকে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে মানে কিছুমান খবৰবিলাক এনে উৰা বাতৰি বা নিজে ভিউজ ছপাবৰ কাৰণে এনে কিছুমান খবৰবিলাক নিদিব, মই এইটো ক'ব বিচাৰিছোঁ। মানুহে জুবিন গাৰ্গে জন্ম পোৱাটোৱে বিচাৰোঁ, জন্ম হওক, অমৰ হওক। জুবিন গাৰ্গ মই ভাল পাওঁ, মই ভগৱান মানুহ। কিন্তু এনেদৰে ছিংগাপুৰত বোলে জন্ম পালে আমুকে তামুকে, এইটো কিমান সত্য কিমান অসত্য, কি প্ৰমাণ আছে? এইটোৱে মেইন কথা। ৰাইজৰ আগত এনে আপোনালোকে কৈ দিলে বা কিবা কৈ দিলেতো এইটো কথাটো নহ'ব ন এনেকৈ। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ কিমান সত্য কিমান অসত্য কিন্তু মই নাজানো দেই। মই ভিডিঅ'টো ষ্টাৰ্টিঙতে আপোনালোকক কৈ লৈছিলোঁ যে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাওক, তেতিয়াহে কথাটো গম পাব। কিন্তু কিমান সত্য কিমান অসত্য মই এইটো ক'বলৈ নাযাওঁ। কিন্তু মই ছ'চিয়েল মিডিয়াতে পাই আছোঁ, এইবিলাক গোটেই নিউজ ওলাই আছে, হয়তো আপোনালোকেও দেখিছে। এনেকুৱাই কিছুমান কিবা আত্মা ওলাইছে বুলি কৈছে, কিবা ভৰিৰ খোজ আমুক তামুক, এইবিলাক কিমান সত্য বা এইবিলাক কথা। একাংশই মানে নিজৰ স্বাৰ্থত, একাংশই মানে নিজৰ হেৰিয়তে মানে ভিউজ ছপাবৰ কাৰণে, পইচা ঘটিবৰ কাৰণে এইবিলাক মানে জুবিন দাক কণ্টেণ্ট হিচাপে ল'লে নেকি? এইটো কিন্তু বৰ বেয়া কথা। জুবিন দাৰ দৰে মানুহজনৰ লগত যদি ৰাজনীতি কৰে, জুবিন দাৰ দৰে যদি মানুহজনৰ লগত মানে মানুহজনক কণ্টেণ্ট বনায়, কিন্তু এইটো কিন্তু ডাঙৰ কথা কিন্তু দেই। এনেকৈ হ'লে একদম মানে ভাষা নাই ক'বলৈ, তেনেকুৱা কথা। সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিলোঁ। আচলতে কিছুমান কথা আপোনালোকে বিশ্বাস নকৰিব, সত্যতা নোপোৱালৈকে বিশ্বাস নকৰিব। মই বিশ্বাস কৰিবলৈ নকওঁ, মই বাৰু বিশ্বাস নকৰোঁৱে বাৰু। জুবিন গাৰ্গে পুনৰ জন্ম পালে ছিংগাপুৰৰ এটা পৰিয়ালত বোলে। কোনে দেখিলেগে? কোন গৈছিল তাত? কোন উপস্থিত হৈছিলগৈ? এনেকুৱা কথা। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, এইবিলাক কথা বিশ্বাস নকৰিব। নিজে চকুৰে দেখিব লাগিব, নিজে কাণে শুনিব লাগিব, তেতিয়াহে বিশ্বাস কৰিব।